चिराङाव इउपिपिएल दोलोनि जयनिं हाबाफारि गुबुन गुबुन राजखान्थियारि दोलोनि हेफाजाबगिरिफोरा इउपिपिएलआव हाबफैदों। दासान्दि बिटिआर ओनसोलाव बिसायख'थिनि बार बारदों। मानोना बिसायख'थि जायाखैब्लाबो गुबुन गुबुन राजखान्थि दोलोनि हेफाजाबगिरिफोरा गोजोन खौसेथि आरो समान जौगाथायनि थाखाय खुंथाय गोहोआव थानाय इउपिपिएल दोलोआव हाबनायखौ नुनो मोननाय जादों। बेबायदिनो दिनैबो 14 नं चिरां दुवार एबा 31 नं सिदली बियाबनि सिङाव थानाय भारत भुटान सिमना ओनसोलनि हाथिसारनि 1 नं आइफवालि गामिनि सुबुंफोरा इउपिपिएल दोलोआव हाबफैदों। दोलोआव गोदानै हाबफैनाय सुबुंफोरखौ रायजो सभानि एमपि रोनगोरा नार्जारी आरो दोलोनि दैदेनगिरिफोरा बरायो। लोगोसे बियाबनि सिङाव थानाय सा सान्तिपुरनि नेपालपारायाव गासै 100 सुबुंफोरा इउपिपिएल दोलोआव हाबफैयो। गोदानै हाबफैनाय सुबुंफोरखौ रायजो सभानि एमपि रोनगोरा नार्जारी, एमसिएलए माधव छेत्री आरो दोलोनि दैदेनगिरिफोरा बरायो। এতিয়া আমি এইটো নিৰ্বাচনৰ বতৰটো নহয়, মানে আমি 1.5 বছৰ শাসনত থকাৰ পিছত যোৱা 17 বছৰত বিপিএফৰ সময়ত বিপিএফৰ 17 বছৰ শাসনত থকা সময়ত ৰাইজে কি পাইছে কি পোৱা নাই আৰু ৰাইজৰ বা নিজৰ এৰিয়াৰ কি ডেভেলপ হৈছে হোৱা নাই এইটো সব ৰাইজে দেখিছে। তো এইবাৰ কিন্তু 1.5 বছৰৰ ভিতৰত আমাৰ বিটিআৰ চিফ প্ৰমোদ বড়ো ডাঙৰীয়াৰ নেতৃত্বত মানে বিভিন্ন ধৰণৰ আঁচনিবিলাক লগতে বিটিআৰৰ সকলো দিশত মানে আগবঢ়াই লৈ যোৱাৰ কাৰণে তেখেতে যি পৰিকল্পনা কৰিছে তাত এতিয়া ৰাইজে লাহে লাহেকৈ বুজিছে। লাহে লাহে বুজাৰ ফলত ৰাইজে এতিয়া অনুভৱ কৰিছে বা উপলব্ধি কৰিছে এতিয়া আমি প্ৰমোদ বড়ো ডাঙৰীয়াৰ নেতৃত্বত যে চৰকাৰটো চলি আছে আৰু এই চৰকাৰৰ লিডিং দলটো যি আছে মানে ইউপিপিএল, এই ইউপিপিএল দলত মানে থাকি আমিও আমাৰ লগতে আমাৰ এৰিয়াৰ আমাৰ জনসাধাৰণৰ আৰু বিটিআৰৰ উন্নয়নৰ কাৰণে কাম কৰিব লাগে বুলি এতিয়া ৰাইজে মানে আমাৰ দলত যোগদান কৰি আছে। মানে এনে আমি আমাৰ কথাটো আমি বিভিন্ন আঁচনিবিলাক দেখিছে। শিক্ষা দীক্ষাৰ ক্ষেত্ৰত বিশেষকৈ প্ৰমোদ বড়ো ডাঙৰীয়াৰ নেতৃত্বত বা তেখেতে মানে নিজেই বিশেষকৈ ইয়াত বেলেগ ধৰণৰ এটা পদক্ষেপ হাতত লৈছে। মানে এডুকেশ্যন ছাইডটো তেখেতে বেছি গুৰুত্ব দিছে। মানে এডুকেশ্যনৰ ফালে ডেভেলপ যদি নহয় আমি অলৰাউণ্ড ডেভেলপ আমি হ'ব নোৱাৰিম। আমি শিক্ষা দীক্ষাত বহুত পিছ পৰি আছোঁ। আমি চৰকাৰী স্কুলৰ পৰা আপোনাৰ চৰকাৰী স্কুলৰ স্থিতি যদি আমি চাওঁ তেনেহ'লে আজি চৰকাৰৰ ফালৰ পৰা বহুত মানে ইয়াত আঁচনিবিলাক আহিলেও আমি এই আঁচনিবিলাকটো ভালকৈ ৰূপায়িত কৰিব পৰা নাই। আজি মানে এছএছচি হওক, ডিপিপিৰ আৰম্ভ কৰি এছএছএ, আৰএমএছএ, ৰুচাৰ যি স্কিমবিলাকটো আছে এই স্কিমবিলাকটো আমি কিমান মানে ভালভাৱে ইয়াত ইমপ্লিমেণ্ট কৰিছোঁ আৰু কেনেকৈ এই স্কিমৰ জৰিয়তে আমি আমাৰ ল'ৰা ছোৱালীবিলাকক আগুৱাই লৈ যাব পাৰিছোঁ এইটো এটা আলোচনা হৈ আছে। আৰু আমাৰ চিফ ডাঙৰীয়াই স্পেচিয়েলি এডুকেশ্যনৰ কাৰণে বহুত কাম কৰিছে। তেখেতে দিল্লী মডেলটো অলপ মানে ষ্টাডি কৰিছে। দিল্লীটো হ'ল ভাৰতবৰ্ষৰ ভিতৰত সকলোতকৈ উৎকৃষ্ট মডেল। আজি অৰবিন্দ কেজৰিৱাল ডাঙৰীয়াৰ নেতৃত্বত চৰকাৰী স্কুলবিলাক যেনেকৈ আগবঢ়াইছে এনেকৈ আমি বিটিআৰতো চৰকাৰী স্কুলবিলাক ভাল এটা পৰ্যায়লৈ লৈ যাব পাৰিম নেকি বুলি আমি চেষ্টা কৰি আছোঁ। এনেকৈ এইবিলাক আঁচনি আছে। গৰীব দুখী মানুহবিলাকৰ ক্ষেত্ৰত আমাৰ অঞ্চয় বিথাংকি এটা স্কিম আছে আৰু আমাৰ জ্ঞান চৰাং এডুকেশ্যনৰ কাৰণে আছে। এতিয়া আমি এইবাৰ ৰোগ নিৰ্মূল এটা আঁচনিটো লৈ আহি আছোঁ। এনেকৈ বহুত স্কিমবিলাক আমি জনসাধাৰণৰ কাৰণে লৈ আছোঁ। তো এইবিলাক সকলো বস্তুটো ৰাইজে দেখিছে। আমাৰ বিভিন্ন দলত কাম কৰা আমাৰ দলীয় কৰ্মকৰ্তাসকলে দেখিছে আৰু আমাৰ দলত যোগদান কৰিছে। নাই এতিয়া থাৰ্ড গ্ৰেড ফ'ৰ বহুতে বিভিন্ন কথাটো কৈ আছে। মানে এই যোৱা অসম চৰকাৰে যি ইণ্টাৰভিউটো লৈছে এই ইণ্টাৰভিউৰ সময়ত এনেকৈ এটা আমাক দোষাৰোপ কৰিছে চৰকাৰক। এতিয়া থাৰ্ড গ্ৰেড ফ'ৰ্থ গ্ৰেডটো BTC একৰ্ডত আমাৰ হাতত আছিল, এতিয়া অসম চৰকাৰে দিবলৈ গৈ আছে। কিন্তু এইটো ভুল ব্যাখ্যা তেখেতসকলে কৰিছে। থাৰ্ড গ্ৰেড ফ'ৰ্থ গ্ৰেডটো এইটো আমাৰ অধিকাৰ, আমি দিম। যিমান থাৰ্ড গ্ৰেড ফ'ৰ্থ গ্ৰেডৰ চাকৰিটো আছে আমিয়ে দিম। আৰু যোৱা কেবিনেট যি অসমত যি কেবিনেটটো অসমৰ কেবিনেট কোকৰাঝাৰত হৈ গ'ল এই কেবিনেটৰ মিটিঙতে আমাৰ অসমৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াই ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই স্পষ্টকৈ কৈ দিছে থাৰ্ড গ্ৰেড আৰু ফ'ৰ্থ গ্ৰেডটো এইটো বিটিআৰৰ বিষয়, এই বিটিআৰে দিব বুলি।